নমস্কাৰ এটা অন্য ৰূপত মই জংকি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এয়া চিনাকি কৰাই দিওঁ টম বাৰু আজি মোৰ শ্বুটিং আছে আৰু এটা অন্য ৰূপত মোক দেখিবলৈ পাব আপোনালোকৰ এখন প্ৰিয় ধাৰাবাহিক গুণগুণ ৰাঙনি চেনেলত সম্প্ৰচাৰিত হৈ আছে এই ধাৰাবাহিকখন আৰু গুণগুণৰ পৰিয়ালৰ লগত পুনৰবাৰ মই সংযোগ হ'বলৈ পাই খুব আনন্দিত হৈছোঁ আৰু আপোনালোকে মোক দেখিবলৈ পাব এটা নাৰ্ছৰ চৰিত্ৰত সদায় বেলেগ বেলেগ চৰিত্ৰত অভিনয় কৰিবলৈ পালে খুব বেছি ভাল লাগে আৰু গোটেই চিৰিয়েলখন ডিৰেকশ্যন কৰিছে মন্দিৰা বৰকটকী বাই চিত্ৰনাট্য আছে জিতু চেতিয়াদাৰ আৰু অভিনয় কৰিছে দীপজ্যোতি দা প্ৰিয়ংকা বা প্ৰণামী বৰা বাইদেউ আছে আৰু বহুতো শিল্পী আপোনালোকে বাৰু গুণগুণ চাই আছেনে যদি নাই চোৱা আজিৰ পৰা চাবলৈ আৰম্ভ কৰক আৰু এইফালে ধুনীয়াকৈ দুপৰীয়াৰ ভাত সাজ শ্যামলদাই বাঢ়ি দিলে আকৌ শ্বুটিং আৰম্ভ এইফালে মন্দিৰা বাই আমাৰ চিন্তুৰ বিষয়ে কৈ আছে আৰু আপোনালোকে যদি গুণগুণ চোৱা নাই আজিৰ পৰা চাবলৈ আৰম্ভ কৰক ৰেঙনি চেনেলত বাই বাই